Ôi gò xeo khó lá lội bạc. Ôi gò xeo khó lá lội bạc. Ôi cú đi kết tê kì la la bi la le. Ôi bihu bihu লাগিছে গান বিহু লাগিছে কাৰণে আমি ইয়ালৈ আহিছোঁ। বিহু আছে কাৰণেই দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত বিশালভাৱে বিহু আয়োজন কৰিছে আৰু বিহু লাগিছে কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আপোনালোকৰ গৌৰৱী দুলীয়াজানৰ শংকৰজ্যোতি বৰুৱাই যেতিয়া মোক নিমন্ত্ৰণ কৰিছিলে যে মই যাব লাগিব, এইকাৰণে তাতে বিহুতলী, ইয়াত নামেই বিহুতলী এখন, ইয়াত বিহু মেইন, তাৰপিছত বাকীখিনি। মোৰ সৌভাগ্য যে দুলীয়াজানবাসী ৰাইজৰ ওচৰত মই পুনৰবাৰ বহুত বছৰৰ পিছত এনেকৈ মূৰটো দোৱাবলৈ যে পাইছোঁ, মোৰ সেইকাৰণে মোৰ সৌভাগ্য। আৰু আজি অকণমান পিছতেই আমাৰ যিটো বৰ্ণিল শোভাযাত্ৰা হ'ব, সেইখিনিতো যাতে মই অংশগ্ৰহণ কৰিবলৈ পাম। আমাৰ মঞ্চত উপবিষ্ট সকলো বিষয়ববীয়া, দুলীয়াজানৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া প্ৰমুখ্যে, দুলীয়াজানবাসী ৰাইজ, বিহু বোলা বস্তুটো বৰ বেলেগ, তাতে বিহু তলি। ঐ দেহ দিও জাহালে, ঐ দেৱে দৰি কনা, ঐ মানে ফালিও জাল, ঐ কুহি, ঐ মানে ফালিও জাল, ঐ কুহি, ঐ কেঁচানো খান পকা খান নকৰিবি চেনেহ, ঐ নহ মই তিয়হৰ জালি, ঐ আকৌ হেৰা বিয়নী, ঐ কি খাই মৰিলে, হেৰা বিয়নী, ঐ কি খাই মৰিলে, কি খাই মৰিলে বিয়ৈ, ঐ শিঙৰা ধানতে ডিঙৰা পাতোতে চাপাত লাগি মৰিলে, হেৰা বিয়নী, কি খাই মৰিলে, কি খাই মৰিলে বিয়ৈ, মোৰ সোণখন বাখৰো মাও নাই মাওহৰাত, মোৰ সোণখন বাখৰো তিৰি নাই বৰহলা, মোৰ সোণখন বাখৰো হাতী ধৰিবলৈ গ'ল, মোৰ সোণখন বাখৰো অন্য কাহনে কাহনে, মোৰ সোণখন বাখৰো চৰে কলি গৰু, মোৰ সোণখন বাখৰো নলৰে গজালি খাই। বিহুসকলে ইয়াত, যিসকল ইয়াত বহি আছে, উজ্জ্বল একোখন মুখ লৈ ইয়াত বহি আছে। মোতকৈ জ্যেষ্ঠজনো আছে, কনিষ্ঠও আছে। এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহিছে। আমাৰ বহুতে কয় এইটো হেৰি ফটা ৰ'দ বুলি কয়। এই ৰ'দতো আমি কিন্তু শোভাযাত্ৰা কৰিম। কিয় কৰিম? আমাৰ গাত কিন্তু বিহু লাগিছে, আৰু বিহু আমাৰ পৰম্পৰা। বিহু য'ত অসমীয়া জাতিটোত, জাতীয় উৎসৱ য'ত অসমীয়া জাতিটোত, অসমীয়া স্বাভিমান য'ত বিহুটোত, আৰু এই বিহুতলিতেই আমাৰ ইয়াৰ পৰাই আৰম্ভ হয়। আমাৰ নতুন বছৰত আমি গইনা কৰিয়েই গোটেই বছৰটো যাতে আমি সুপৰিকল্পিতভাৱে আমি জীৱনৰ বাটটো আমি লৈ যাব পাৰোঁ, আমাৰ এটা পৰিকল্পনা থাকে। কৃষকসকলে কৃষি কৰ্মত লাগিবলৈ যায়, বাকী সকলো বিভিন্ন কৰ্মকাজত লাগি যায়। আৰু দুলীয়াজান এটা গৌৰৱৰ এইটোৱেই কথা যে সৰু ছোৱালী আমাৰ চেলেষ্টি ইয়াত এটা সুন্দৰ নাম কৰিছে, বাহিৰত গৈ, অসমৰ বাহিৰতো গৈ সুন্দৰ এটা অভিনয় প্ৰদৰ্শন কৰি আছে। আৰু আপোনালোকৰ এই দুলীয়াজানৰ যদুমণি দত্তই আমাৰ ছবি জগতত বহুত এটা সুনাম অৰ্জন কৰিছে। আৰু দুলীয়াজানৰে আপোনালোকৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অসমক প্ৰতিনিধিত্ব কৰিছে জাতীয় সংগঠনৰ নামত। আমি গৌৰৱ অনুভৱ কৰিছোঁ।
আৰু ৰাইজৰ আশীৰ্বাদ আৰু আদৰ নাথাকিলে ইয়াৰ পৰা তেনেকৈ কোনো মানুহ আগবাঢ়ি যাব নোৱাৰে আৰু ৰাইজৰ আদৰ সকলোৰ বাবে আমি সদায় আমি চিৰকৃতজ্ঞ আৰু এই মুহূৰ্তত মই ভাবোঁ আৰু বিশেষ কথা কৈ লাভ নাই হ'লেও অকণমান এনেই অকণমান কিবা এটা কৈ দিওঁ মোৰ চৰিত্ৰটো কি তাৰমানে হয় পূবে প্ৰণাম কৰোঁ গোসাঁই থাপনা হয় পশ্চিমে প্ৰণাম কৰোঁ দুলীয়াজানৰ থানা হয় উত্তৰে প্ৰণাম কৰোঁ গৰু গোহালি দক্ষিণে প্ৰণাম কৰোঁ মেকুৰী পোৱালি হয় সভাৰ মাজে প্ৰণাম কৰোঁ হয় সভাৰ মাজে প্ৰণাম কৰোঁ বগী বগী চাই হয় হয় থাকিবা মোক মাজে মাজে চকু টিপি আই চকু টিপি আই চকু টিপি আই কাম নাহি বন নাই চুৰ কৰে কাম নাহি বন নাই চুৰ কৰে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ হৈ মই আহিছোঁ আৰু আপোনাৰ খবৰ ওচৰত এনেকৈ মই চৰণ ভাবিছোঁ মই ধন্য মানিছোঁ আৰু আজি এই দুলীয়াজানৰে আমাৰ আপোনালোকৰে ভাতৃপ্ৰতিম আমাৰ অনিল গগৈ আছে ইতিমধ্যে তেওঁ সৰু অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আগতে সাংস্কৃতিক সম্পাদকো আছিলে আশা ৰাখিছোঁ এই মুহূৰ্তত মই যেতিয়া ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ এজন বিশেষকৈ কি ক'ম আৰু এই মুহূৰ্তত সুন্দৰভাৱে যাতে এই শোভাযাত্ৰাটো সফল সামৰণি পৰে আৰু এই যিকেইদিন আমাৰ বিহু উদযাপন কৰিব সুন্দৰভাৱে সফল হওক আৰু এই মুহূৰ্তত মই এই সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ।